নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো অনলাইন হেল্প আছাম ইউটিউব চেনেলটোলৈ। বন্ধুসকল, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহলে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। আৰু যদি ৰেচন কাৰ্ড নাই তথাপিও আপোনালোকে এই ভিডিওটো সম্পূৰ্ণ শেষলৈ চাই থাকিব। আপোনাক লৈও এটা ভাল খবৰ আহিছে। তো ভিডিওটো চোৱাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে অনলাইন হেল্প আছাম ইউটিউব চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো ক্লিক কৰি নটিফিকেশনটো অন কৰিব, যাতে যেতিয়াই যিবোৰ ভিডিও অনলাইন হেল্প আছাম ইউটিউব চেনেলটোত আহে তাৰ নটিফিকেশনসমূহ সকলোতকৈ আগত আপুনি পায়। আৰু আপোনালোকে কমেন্ট কৰি জনাব যে আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম কি, অৰ্থাৎ APL BPL নে আপোনালোকৰ আই ৰেচন কাৰ্ড। তো আহক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। এনেদৰে লাভ কৰিব মাত্ৰ ৭৫ টকাতে ৫০ কেজি চাউল। মোদী চৰকাৰৰ এইখন স্কিমে দিছে বিশেষ সুবিধা। মোদী চৰকাৰৰ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা কৰোনা সংকট কালত দৰিদ্ৰ লোকসকলৰ বাবে হৈ পৰিছে বিশেষ সহায়ক। যাৰ হাতত ৰেচন কাৰ্ড আছে, খোৱা বোৱাত তেওঁলোকে পোৱা নাই কোনো ধৰণৰ অসুবিধা। গাঁৱত এটা পৰিয়ালত গড়ে ৫জন সদস্য আছে। এনে পৰিয়ালে মাত্ৰ ৭৫ টকা খৰচ কৰি প্ৰতি মাহে ৫০ কেজি চাউল আৰু 1 কেজি দাইল লাভ কৰিছে। বিহাৰ, পশ্চিমবংগ, অসমত বিধানসভা নিৰ্বাচনলৈ বেছি দিন নাই। তেনে ক্ষেত্ৰত এই আঁচনিয়ে তিনিওখন ৰাজ্যত বিজেপিক বিশেষভাৱে সহায় কৰিছে বুলিও ক'ব পাৰি। যোজনা অনুসৰি ঘৰৰ প্ৰতিগৰাকী সদস্যই মাহে 5 কেজিকৈ চাউল বিনামূলীয়াকৈ লাভ কৰিছে। লগতে প্ৰতিগৰাকী সদস্যই 5 কেজি চাউল মাত্ৰ 3 টকাত কেজি হিচাপত ক্ৰয় কৰিব পাৰিছে। কেতিয়া আৰম্ভ হৈছিল এইখন আঁচনি? দেশত যেতিয়া কৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে 24 মাৰ্চৰ পৰা হৈছিল লকডাউন, পিছত 26 মাৰ্চত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গৰীব কল্যাণ অন্ন যোজনা ঘোষণা কৰিছিল। তাৰ পৰাই এই যিখন আঁচনি আছে এইটো সম্পূৰ্ণভাৱে লাগু। বন্ধুসকল, যদি ভিডিওটো ভাল পাইছে লাইক কৰিব, চেনেলটো সাবস্ক্ৰাইব নকৰিলে প্লিজ এতিয়াই সাবস্ক্ৰাইব কৰিব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই।